হাই ফ্ৰেণ্ডছ, আপোনালোকক সংগীতাৰ পৰিয়ালৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া ৰেডি হৈ গ'লোঁ অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱাটো চাবলৈ। চাম বুলি ভাবিছিলোঁ, কিন্তু সময় মিলাব পৰা নাছিলোঁ। এইপিনে দাদুৰৰ এক্সাম আৰু বহুত বছৰ হ'ল মোৰ চিনেমা চোৱা হোৱাই নাই। মানে কানু লকডাউনো গ'ল ন, লকডাউন থাকিলে আকৌ কানু জন্ম পালে। কানু জন্ম নোপোৱাৰ পৰা মই চিনেমা চোৱাই নাই, তেনেকুৱা হৈছে। আৰু আজি বহুত দিনৰ মূৰত চাবলৈ যাব ওলাইছোঁ। গৈ চাওঁ বাৰু কেনেকুৱা হয় চিনেমাখন, আপোনালোকক জনাম দিয়ক। এয়া ঘৰ চৰ পৰা লগ কৰিলোঁ, মিষ্টাৰ অহালে ৰখি আছোঁ। তেওঁ কিবা কামত ওলাই গৈছে। এতিয়া টাইম হ'ল 1:30 আৰু গৈ আমি পাব লাগিব। টিকেট চাগে লোৱাই আছে, বাৰু যি নহওক গৈ লওঁ। চিনেমাখন চাব আহি আছোঁ আমি। কানুৰ প্ৰথম চিনেমা। ক'ত আহিছোঁ কোৱা? চিনেমা চাব কানুৱে আজি প্ৰথম হলত চিনেমা চাব। কি চাবা? এয়া ফ্ৰেণ্ডছ, চিনেমাখন চাই আহিলোঁ। মই যে কৈছিলোঁ চিনেমা চাবলৈ যাম, ডক্টৰ বেজবৰুৱা। আৰু চিনেমাখন চালোঁ। চিনেমাখন চাই ইমানেই বেছি ভাল লাগিলে যে আপোনালোকে যদি কোনোবাই ভাবি আছে চিনেমাখন চাম বুলি, আপোনালোকে নিঃসন্দেহে চিনেমাখন চাবলৈ যাওক। আৰু চিনেমাখন খুব বেছি ভাল হৈছে। অসমীয়া চিনেমা হিচাপে বহুত বেছি উন্নতি হৈছে চিনেমাখনৰ। বহুত ভাল লাগিছে আৰু চাই, মানে প্ৰত্যেকটা কেৰেক্টাৰেই ভাল লগা। এইফালে ক'বলৈ গ'লে আমাৰ জুবিনদাৰ কথানো আৰু কি ক'ম, বেলেগ লাগিছে দেই। এইখন চিনেমাত একদম বেলেগ ৰুলছ এটা কৰিছে। ভাল লাগিছে আৰু তেওঁক, মানে এইটো ৰুলছত কিবা এটা ভাল লাগিছে। তেওঁ যে কৈ দিয়ে মানে চিনেমাখনৰ মাজতে ধুনীয়াকৈ, মহাদেৱ বৰবৰুৱা। চিনি নাপালেও কথা নাই, মই পাব্লিচিটি বৰ এটা ভাল নাপাওঁ। বাছ এই ডাইলগটোৱে কৈ থাকে আৰু এইটো বহুত বেছি ভাল লাগিছে। মই এইটো পূৰা মুখত আহি আছে, মনত আহি আছে। আৰু কৈ থাকে মাজে মাজে খা ললিপপ খা। তেওঁ ললিপপ খাই থাকে আৰু বেলেগকো ললিপপ খুৱাই থাকে, নাচ মানে এনেকুৱা ধৰণৰ। তেওঁৰ মানে ৰুলছটো ভাল লাগিছে। চিৰিয়াছ কেৰেক্টাৰ এটা হয় DSP মহাদেৱ বৰবৰুৱা, কিন্তু মানুহক মানে জমনি এটা দিছে আৰু সেইটো এটা ভাল লাগিছে। বাকী হিৰ'ইনৰ কথা ক'ব নালাগে, কিংকিনি একদম পূৰা ফিটনেছ পূৰা বনাইছে, ভাল লাগিছে। ভিলেনকেইটাও ভাল লাগিছে, যিয়ে নহওক গোটেইখিনিয়ে ভাল লাগিছে। আৰু যিটো মেইন কেৰেক্টাৰ ডক্টৰ বেজবৰুৱা, তেখেতক আৰু বহুত বেছি ভাল লাগিছে। গতিকে আপোনালোকে নিঃসন্দেহে চিনেমাখন গৈ চাওক। আৰু আজি আমি গৈছোঁ চাওক, 3 তাৰিখেই ৰিলিজ দিছে। আজি আমি ৰবিবাৰ, কিমান দিন হ'ল, মোটামুটি 3 পৰা 10 দিন পিছত গ'লোঁ। চিনেমাখন ঠিক একে হাউচফুল চলি আছে। মোৰ মিষ্টাৰে যোৱাকালি আনিছিলে গধূলি টিকেট, আৰু আজি আমি 2টা বজাৰ শ্ব' চালোঁ। 2টা বজাৰ শ্ব' পূৰা হাউচফুল। আৰু আপোনালোকে নিঃসন্দেহে গৈ চিনেমাখন চাব পাৰে। কোনো ধৰণৰ মানে কেনেকুৱা হৈছে বুলি ভাবিব নালাগে, খুব ধুনীয়া এখন চিনেমা। আৰু গানকেইটা যে ইমান ধুনীয়া হৈছে, গোটেইকেইটা গানেই মানে চাবলগীয়া গান, ধুনীয়া হৈছে। বহি থাকোঁতে কেনেকৈ চিনেমাখন শেষ হৈ গ'ল গমেই নাপালোঁ, তেনেকুৱা। কানুক লৈ গৈছিলোঁ এইবাৰ, কানুৰ এইখন প্ৰথম চিনেমা হলত। সি অকণমান বৰ হৈছে, নোহোৱা নহয়। এবাৰ টোপনি গ'ল, এবাৰ পপকৰ্ণ খালে, আৰু লাষ্ট তাই কৈছে মা ঘৰলৈ যাওঁ ব'লা, পাপা ঘৰলৈ যাওঁ ব'লা। বাকী যিয়ে নহওক চিনেমাখন চাই ভাল লাগিলে ন বেবী? এইপিনে আহা, চিনেমা চাই কেনেকুৱা লাগিলে কৈ দিয়া। আহা ককা, নাহে দেই। দিয়ক ফ্ৰেণ্ডছ, চিনেমা চাই আহিলোঁ, ভাত পানী খালোঁ। অকণমান সৰু মাছ আছিলে, সৰু মাছখিনি ভাজিলোঁ পিঁয়াজ জলকীয়া দি, আৰু দালিটো বনাই থৈ গৈছিলোঁ। ভাত হৈ আছিলে, দালি ভাত আৰু সৰু মাছটো ভাজি, তেনেকৈ ভাতটো খালোঁ। আৰু এতিয়া গধূলি হওঁ 5টা বাজি গ'ল। অকণমান বাহিৰত বহিছোঁ, এয়া আমাৰ বাহিৰৰ পৰিৱেশ, ইয়াতে বাহিৰত অকণমান বহিছোঁ। আজিলৈ ইমানেই, বাই বাই।